আমগুৰি উন্নয়ন খণ্ডত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ তদন্ত আৰম্ভ। চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ব পাৰে কেইবাগৰাকী পঞ্চায়ত প্ৰতিনিধিৰ লগতে খণ্ড উন্নয়ন বিষয়া। নৱনিৰ্মাণ সেনাৰ কেন্দ্ৰীয় সভাপতি দিগন্ত শইকীয়াই কৰা RTI তথ্য অনুসৰি আমগুৰি উন্নয়ন খণ্ডৰ জব কাৰ্ডত সংগঠিত হৈ থকা দুৰ্নীতিৰ বিৰুদ্ধে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাত আবেদন কৰিছিল। আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই তীব্ৰ গতিত আৰম্ভ কৰিছে তদন্ত। এয়া চব মিনু গগৈ, একেগৰাকী মিনু গগৈ এয়া বৰাহীবাৰীত আছে, একেগৰাকী আকৌ একেগৰাকী এয়া বৰাহীবাৰীত দেৱলতা বৰুৱা নামত আছে, আকৌ এয়া লাৱণ্য বৰুৱা নামত আছে বৰাহীবাৰীত, এয়া বৰাহীবাৰীত বীণা গগৈ নামত আছে, আকৌ এইজন চকচামত টেঙেৰাজুপিত আছে। এনেকৈ ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। ইয়াত তদানীন্তন জ্যেষ্ঠ খনন বিষয়া উৎপল দলে আৰু কনিষ্ঠ অভিযন্তাসকল আৰু পঞ্চায়ত প্ৰতিনিধি আৰু পঞ্চায়ত সচিবসকল জড়িত আছে। তেওঁলোক তদন্ত আওতালৈ আহিব আৰু মই এফআইআৰ মোৰ যিখন এজাহাৰ দিয়া দাখিল কৰা হৈছে তাত স্পষ্টকৈ তেওঁলোকৰ নাম উল্লেখ আছে। 10টা গ্ৰাম পঞ্চায়তৰ ইয়াত দুৰ্নীতি সংঘটিত হৈছে। ব্যাপক ভূঞাহাট আৰু আপোনাৰ বৰ্গমূৰ হৈছে আৰু লালিম চাপৰি দিছে। ৰাইজৰ পুঁজি লুণ্ঠন কৰিছিল তদানীন্তন আমগুৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত সচিবকে ধৰি বহুকেইজন পঞ্চায়ত প্ৰতিনিধিয়ে। আৰু আবেদন জনোৱাৰ পিছতেই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ গোটে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া অতি ক্ষীপ্ৰ গতিত। আমগুৰিৰ পৰা কৌশিক বৰুৱা, আছাম টক্স।